নমস্কাৰ। আজি লৈ আহিছোঁ এৰিল এটা। ৰাতিপুৱাই বজাৰলৈ গৈছিলোঁ আৰু বজাৰলৈ চব্জি বজাৰ কৰিব যাওঁতে বজাৰত মই এই বস্তুটো দেখিলোঁ আৰু দেখি লগতে লৈ আহিলোঁ। ইমান ভাল বস্তু এটা ওলাই আছে আৰু মইনো নানিমনে, এনেও বিচাৰিয়ে থাকোঁ আৰু কিন্তু দামটো অলপমান বেছি দেই। অৱশ্যে হ'বও বেছি, ইয়াৰ পাতো পাবলৈ নাই, পুহিবলৈ বহুত কষ্টকৈ পোহা হয়, সেয়েহে দামটো বাৰু হ'বই। সেই দামটো কথা নকওঁ, 180 টকা পোৱা হয়। মই এপোৱাই আনিছিলোঁ আৰু দুটামান খালোঁ এনেকৈ। আৰু এতিয়া ভাবিছোঁ ধুনীয়াকৈ ৰাতিৰ কাৰণে এনেদৰে ভাজি খাওঁ। এয়া মই ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া সাজৰ লগততো খাই বহুত ভাল লাগিব। কোনে কোনে বাৰু এই বস্তুটো খাই ভাল পায় জনাবচোন দেই। অৱশ্যে মোৰ মানুহজনে এইবোৰ নাখায়। এৰিল এটা, আমলৈটো সাজ, নামতহে তেওঁ আহোম, একোৱে নাখায় এইবোৰ। কেঁকুৱাও নাখায়। মোৰ প্ৰিয় বস্তুবিলাক তেখেতে নাখায় আৰু তেওঁৰ কাৰণে এয়া গাহৰি বনাইছোঁ। গাহৰি বাৰু মোৰো ভাল লাগে, বেয়া নালাগে। গাহৰি কি মাংস ভাল লাগে বুলি ক'লে 1 নম্বৰতে গাহৰিয়ে হয়। আৰু এয়া মোৰ কাৰণে ৰেডি হৈ গ'ল। আজিলৈ বাই।